তিনিদিনৰ কাৰ্যসূচী লৈ আমি 3 দিনীয়া ধৰ্মঘট কৰিছোঁ আৰু ইমাৰ্জেঞ্চি সেৱাটোতো চলি আছে কোকৰাঝাৰ মেডিকেল কলেজৰ আৰু সকলোতে গোটেই অল আসামতে এইটো কৰা হৈছে 3 দিনীয়া ধৰ্মঘট NHM কৰ্মচাৰীসকলৰ চাকৰিটো নিয়মীয়াকৰণ কৰিবৰ কাৰণে এই পদক্ষেপ হাতত লোৱা হৈছে আৰু সকলোকে পে স্কেল সমান 7ম দৰমহা আয়োগ মতে পে স্কেলটো সমান কৰি দিবৰ কাৰণে কোৱা হৈছে আৰু চাকৰি নিয়মীয়া নোহোৱালৈকে 2011 চনৰ সম্পূৰ্ণৰূপে কাৰ্যকৰী কৰা ৰাজ্য চৰকাৰ নিয়মীয়া কৰ্মচাৰী সমাহাৰত গ্ৰেড পেটো দিবলৈ মানে কোৱা হৈছে আৰু বিশেষ নিযুক্তি প্ৰক্ৰিয়াৰ দ্বাৰা যাতে NHM কৰ্মচাৰীসকলৰ স্বাস্থ্য বিভাগত যোনবিলাকত খালী আছে সেইবিলাকত নিযুক্তি দিয়াৰ কামটো যাতে ছাৰে হাতত লয় সোনকালে সেইটো কাৰণে এই 3 দিনীয়া কাৰ্যসূচীটো হাতত লোৱা হৈছে আৰু চাকৰি যেতিয়ালৈকে নিয়মীয়াকৰণ নহয় তেতিয়ালৈকে 7ম দৰমহা আয়োগ মতে আমাক যোনটো আমি চেলাৰী পাওঁ সেইটো মতে যাতে আমাক দিয়ে চেলাৰীটো আৰু সকলোৱেতো গম পাইছে এতিয়া NHM কৰ্মচাৰীখিনি যিমান কষ্টত চলি আছে তেওঁলোকক এতিয়া যদি লোন ল'বলৈ যায় তেতিয়া লোনো নিদিয়ে চৰকাৰে ইমানখিনিও কৰি দিয়া নাই যে NHM কৰ্মচাৰীসকলে মানে পাৰিবগে বেংকত গৈ পেলাই লোন দিবলৈ সেইটো যে লোন নিদিয়ে তেওঁলোকে মানে লোনৰ হেৰি কৰিবলৈ আমাক মানে এলিজিবিলিটি নিদিয়ে মানে ধৰ যিসকল লোকৰ মানে চৰকাৰী চাকৰি আছে যিসকল লোকে ৰেগুলাৰ পাইছে চাকৰি পাইছে তেওঁলোকৰতো চেলাৰী আমাতকৈ বহুত গুণে বেছি তেওঁলোকৰ সমানে আমি ডিউটি কৰি আহিছোঁ 6 ঘণ্টা আমি মৰ্ণিং ডিউটি কৰোঁ ইভিনিং ডিউটি 6 ঘণ্টা কৰোঁ আৰু নাইটততো 8 ঘণ্টা 12 ঘণ্টা আমি ডিউটি কৰিবই লাগে তেওঁলোকৰ সমকামে আমি ডিউটি কৰিব লাগে তাতেতো কোনো মানে ধৰ মানে হেৰি আমাকতো কোনো কনচিডাৰ নকৰে আমি সমান ডিউটি কৰিবই লাগে এইবোৰ দাবী লৈ আমি আজি 3 দিনৰ কাৰ্যসূচী হাতত লৈছোঁ ইয়াৰ পিছতো যদি ছাৰে একো আমাক উত্তৰ নিদিয়ে তেতিয়া আমিতো আমাৰ ক'ব লগা আৰু তাৰ পিছত কি কৰে কোনো আমাৰ NHM স্বাস্থ্যকৰ্মীসকলে গম পাব আমি সকলোৱে কথা পাতি পিছত কি সিদ্ধান্ত লোৱা হয় আৰু পিছত গম পাম কিমান আছে এইটো এতিয়া জনামতে 24,000 আছে 24,000 এতিয়া গোটেই অসমত 24,000 আছে এতিয়ালৈকেতো অল আসাম গোটেই কমিটিয়ে গঠন কৰাৰ পিছতহে মানে এইটো সিদ্ধান্ত লোৱা হৈছে অল আসামতে এই ধৰ্মঘটটো পালন কৰা হৈছে 3 দিনীয়া কাৰ্যসূচীৰে কৰ্মবিৰতি 3 দিনৰ কাৰণে কৰা হৈছে 4, 5, 6 এই বিষয়টো লৈ চৰকাৰৰ লগত আলোচনা কৰিছিল নেকি এই বিষয়টো লৈ পেলাই চৰকাৰৰ লগতো বহুত আলোচনা হৈছে কিন্তু এতিয়ালৈকে কোনো ৰিপ্লাই অহা নাই যোৱা 22 তাৰিখে যোনটো সচলত আমাৰ 20 তাৰিখে যোনটো সচলত ধৰ্মঘট হৈ গৈছে তাতো কোনো এতিয়ালৈকে ৰিপ্লাই অহা নাই সেইটো কাৰণে আমি সেকেন্ডতে মানে এইটো ধৰ্মঘট 3 দিনীয়া ধৰ্মঘটটো পালন কৰিব লগা হ'ল বিষয় যে আমি মানে নিজৰ কৰ্ম এৰি পেলাই আজি কোকৰাঝাৰ মেডিকেল কলেজৰ মেইন গেটৰ সন্মুখত আমি বহিব লগা হৈছে 2006 পৰাই ধৰক NHMৰ কৰ্মচাৰীবিলাকে NHM কৰ্মচাৰীবিলাকৰ নিযুক্তি হৈছিলে তেতিয়াৰ পৰাই ধৰক অবিৰতভাৱে কৰ্মচাৰীবিলাকে কাম কৰি আহি আছে তাৰপিছত আপোনাৰ 2013 চনত এটা সুপ্ৰিম কোৰ্টৰ পৰা ভাৰ্ডিক্ট দিছিলে যেটো ভাৰ্ডিক্ট নাম্বাৰ 213 তাতে আছিলে ইকুৱেল পে ফৰ ইকুৱেল ৱৰ্ক তো সেইটো এতিয়ালৈকে আমাৰ মানে NHM কৰ্মচাৰীখিনি মানে NHM কৰ্মচাৰীৰ কাৰণে এইটো এতিয়ালৈকে লাগু হোৱা নাই যেটো চৰকাৰে কৰি দিম বুলি কৈছিলে আমি চৰকাৰক ৰিকুৱেষ্ট কৰিছোঁ যাতে এই যেটো সুপ্ৰিম কোৰ্টৰ ৰায় যেটো অলৰেডি দিয়া হৈছে সেইটো যাতে আমাৰ কৰ্মচাৰীখিনিৰ লগত কৰ্মচাৰীক সেইটো যাতে লাগু কৰি দিয়ে সেইটো কাৰণে আমি ভালেখিনি বেনিফিটেড হ'ম সেকেন্ড কথা আপোনাৰ যেতিয়ালৈকে আমাৰ ৰেগুলাৰেশ্যন নহয় আমিতো প্ৰথম কথা আমি ৰেগুলাৰেশ্যন বিচাৰি আছোঁ ঠিক আছে আমি ইমান বছৰ কিছুমানে ধৰক 2006 তে যিবিলাকে সোমাইছিল সেইবিলাকতো অলৰেডি ৰিটায়াৰ্ড হৈ গ'ল তো তেওঁলোকৰতো ধৰক ইমান বছৰ ছাৰ্ভিচ কৰা একো কোনো হেৰি নাপালে ধৰক তো আমি বিচাৰিছোঁ আমাৰ ইমান বছৰ কাম যেহেতু কৰিলোঁ আমি আমাক যাতে ৰেগুলাৰাইজ কৰে ঠিক আছে বাকী যিবিলাক ডিপাৰ্টমেণ্টত যেনেকৈ বেনিফিটবোৰ দিয়া হৈছে আমাকো যাতে দিয়ে এট পাছ ষ্টেট গভৰ্ণমেণ্ট যিখিনি আপোনাৰ ছাৰ্ভিচ পাব লাগে যেনে বেংক লোন হওক হাউচিং লোন হওক আপোন ঘৰ আমি আপোন ঘৰ নাপাওঁ এইটো এটা বহুত দুৰ্ভাগ্যৰ বিষয় অথচ আমি ডিউটিৰ একে সময়তে আমি ডিউটিত সোমাওঁ একে সময়তে আমি ওলাই যাওঁ OPD ডিউটি যেতিয়াৰ পৰা ষ্টাৰ্ট হয় তেতিয়া আমি OPD ষ্টেট গভৰ্ণমেণ্টৰ যিজন ডক্টৰে যিখিনি সময়ত যায় সেইখিনি সময়ত আমিও যাওঁ এনেকুৱা নহয় যে আমি NHMৰ চাকৰিৰ
NHM-ত কাম কৰোঁ, আমি দৰমহা কম পাওঁ কাৰণে আমাৰ কাৰণে 2 ঘণ্টা অলপমান ৰিলেক্সেশ্যন থাকে, এনেকৈ একো নাথাকে। যেনেকৈ আপোনাৰ নাৰ্ছ বাইদেউসকলে কৈছে, তেওঁলোকে ৰাতি নাইট ডিউটি 12 ঘণ্টা কৰে। তো আমাৰ কৰ্মৰ ক্ষেত্ৰত আমিতো যিমানখিনি কৰিব লগা আছে সেইখিনি কৰি আছোঁ। গতিকে ডিমাণ্ডছবিলাক যাতে আমাৰ ফুলফিল কৰে, বিশেষকৈ ৰেগুলাৰেশ্যনটো যেতিয়ালৈকে নহয়, আমাৰ ফৰ্মাৰ হেল্থ মিনিষ্টাৰ তেখেতে কৈছিলে, মোটামুটি 2016 মানত কৈছিলে চাগে, মই চনটো ঠিক মনত নাই, যে আমাক যেতিয়ালৈকে ৰেগুলাৰাইজ নহয় তেতিয়ালৈকে আমি 7ম দৰমহা আয়োগ মতে দৰমহা প্ৰদান কৰা হ'ব NHM কৰ্মচাৰীক। কিন্তু সেইটো এতিয়ালৈকে আমাৰ লগত মানে ঘটা নাই, ধৰক আমি পোৱা নাই তেনেকুৱা। এতিয়াতো নেক্সট ইয়াৰ 8 পে কমিশ্যন আহি যাব, আমি 7 পে পোৱা নাই। ছেকেণ্ড কথা আপোনাৰ সেইটো কৈ দিলোঁ আপোনাক, এইটো কথা। তাৰপিছত আপোনাৰ যিখিনি ভেকেঞ্চিজ আছে বা যিখিনি আছে নতুন ভেকেঞ্চি ওলোৱাতকৈ আমাৰ যাতে পুৰণা NHM যিখিনি কাম কৰি আছোঁ আমি, সেইখিনিক আগতে নিযুক্তি দি পেলাই তাৰপিছত নতুন পোষ্ট যাতে ক্ৰিয়েট কৰে বা স্পেচিয়েল ড্ৰাইভ কৰি পেলাই আমাক যাতে NHM কৰ্মচাৰীখিনি এবজৰ্ব কৰি দিব পাৰে, সেইটো আমি ৰিকুৱেষ্ট কৰিছোঁ তেখেতসকলক। আৰু বাকী আপোনাৰ এইখিনিয়ে আছিলে। আমি এইটো কাৰণে এতিয়া 3 দিনীয়া কাৰ্য, আজি 5 তাৰিখ, 5 মাৰ্চ, যোৱাকালি আমাৰ ইয়াতে এই জেগাতে এনেকুৱা ছেইম হৈছে। তাতেও মোটামুটি আপোনাৰ আমি যিমানখিনি ইয়াতে কোকৰাঝাৰ মেডিকেল কলেজত যিমানখিনি কৰ্মৰত হৈ আছোঁ, চবেই আহি ইয়াতে একত্ৰিত হৈ আমি কৰিছোঁ। অহাকালিও আছে, যদি তাৰ আগতে চৰকাৰে যদি কিবা ভাল পদক্ষেপ লয়, আমাৰ কাৰণে ভাল পদক্ষেপ লয়, আমি হয়তো উঠাই ল'ব পাৰিম। এতিয়ালৈকে আমি তেনেকুৱা অফিচিয়েলি পোৱা নাই ৰেছপন্স, বা গ্ৰুপেছতেও পোৱা নাই আমি। তো আমি আশাবাদী যে চৰকাৰে চকু মেলি চাব আমাক। মেমৰেণ্ডাম অলৰেডি ছাবমিট কৰা হৈছে, বা আগতেও আপোনাৰ এই হেল্থ মিনিষ্টাৰ বা আপোনাৰ আমাৰ CM ছাৰকো, অনাৰেবল CM ছাৰকো এই বহুত ৰিকুৱেষ্ট কৰা গৈছে। তো আমি আশাবাদী যে তেওঁ কিবা এটা ষ্টেপছ ল'ব এইটো বিষয়ত।